বজাৰ বহিছে বিহু বুলি ভাবিছোঁ চাওঁ অকণমান কি পায় তালৈ যাব ওলাইছোঁ আৰু হয় নেকি মই আকৌ আনিলে কালি কিবা কিবি ঠিকে আছে দিয়ক যাওক তেনেহ'লে এওঁ আহিলেই হ'বলা ৰ'বা গৈছোঁ তুমি আহি পালাই আহা কৃষ্ণ কৃষ্ণ কিনো আনিলা হে বজাৰৰ পৰা বজাৰৰ পৰা কিনো আনিম আৰু বাপৰে যিয়ে জুইচাই দাম বস্তুৰ 1000 টকা নিলেই একো আনিব নোৱাৰি আৰু মই মাত্ৰ 500 টকাহে নিছিলোঁ একোৱে নানিলোঁ একোৱে নাহে বজাৰৰ পৰা আৰে মা তুমি কিয় টেনশ্যন লৈছা মই আছোঁ নহয় মই থাকোঁতে তুমি বজাৰত কিয় গ'লা ভাবিছিলোঁ দুটামান কিবা লওঁ ওচৰতে ঘৰৰ ওচৰতে বজাৰখন বহিছে কিন্তু ইমান দাম কেনেকৈ আনিম বাৰু হ'ব দিয়া কি আনিব লাগে মোক লিষ্টখন দিয়া মই লৈ আনি আছোঁ মই লৈ আনিছোঁ ডিম্পু ময়ো যাম তোৰ লগত তই অকলে যাব নালাগে ময়ো গৈ আছোঁ তোৰ লগতে হ'ব দিয়া বাৰু হেল্ল' ডিম্পু ক'ত আছা তুমি ইয়াতে ইমান ধুনীয়া মস্তি হৈছে বিহু বুলি তুমি ইয়াতে অহা নাই এবাৰ বজাৰ বাদ দিয়া বজাৰটো ঘৰৰ মানুহে কৰে মই আৰু কি কৰিম তাতে আজি আমাৰ মস্তিৰ দিন আৰু তুমি আহি যোৱা দিয়া তোমাৰ দেউতাক বজাৰ কৰিব দিয়া আকৌ তুমি ইয়াতে আহি যোৱা না ঠিক আছে মই তোমাক ৱেইট কৰিছোঁ তুমি আহি যোৱা সোনকালে আহি যোৱা হেল্ল' ৰণী মই যাব নোৱাৰিম দে বজাৰ কৰি বহুত দেৰি হৈ গ'ল ভাগৰ ধৰিছে আজি নাযাওঁ আৰু মই কি কৰিম আৰু তই যি ভাব মই নোৱাৰোঁ আৰু আজি ইমান ভাগৰ ধৰিল ঠিক আছে দে বাই হেই ডিম্পু বা বিৰাট লেবেল হৈ গৈছে ন তইতো একেবাৰে জেণ্টলে হয় আমি বেয়া ল'ৰা দিয়া আৰু নাই ৰণী সেইটো কথা নহয় মোৰ কিবা কাম আছে আচলতে কাম মাথো কামেই তোৰ সদায় কামেই হৈ থাকে ন এইটো সময়ত যদি আমি এটা এনজয় নকৰোঁ আমাৰ লাইফ কি মূল্য তই চব বৰিং ডিম্পু চব বৰিং তই যা তোৰ লগত মোৰ কথা ক'ব মন নাই যা চা ৰণী তই বেয়া পালি ন তই অকল বাহিৰৰ জগতখন দেখিয়ে এনেকুৱা কথা ক'লে নহয় থাকিব পাৰে তোৰ লাইফত হেপিনেছ বহুত থাকিব পাৰে তই পাব পাৰা বহুত সুখ কিন্তু সকলোৰে বাবে এইবিলাক ইমান সহজ নহয় তই নাভাবিব পাৰ তোৰ ঘৰৰ কথা কিন্তু মোৰ ভাবিবলগীয়া বহুত আছে তোৰ ঘৰৰ মানুহৰ এসোপা আছে বুলি তই এনেকৈ এনজয় কৰিছ কিন্তু কাইলৈ কি কৰিবি কাইলৈ যদি তোৰ মা দেউতা নাথাকে তেতিয়া তই কি কৰি চলিবি কিবা জানিবিনে সেইবাবে বেলেগক আঙুলি দেখুওৱাৰ আগতে এবাৰ নিজকে সোধ তই নিজে কি কৰি আছ মোৰ লাইফত হিচাপ ল'বলৈ তই কোন ডিম্পু বহুত দেখিছোঁ তোৰ দৰে ভদ্ৰ ল'ৰা এনেকুৱা ভদ্ৰ ল'ৰাবোৰে লাষ্টত একো কৰিব নোৱাৰে তাৰমানে তই কি ক'ব খুজিছ ৰণী মানে লাইফটো এনজয় কৰি জীয়াই থাকিব লাগে গোটেই লাইফটো মানে ইমান টেনশ্যন লৈ থাকিলে কি হ'ব টেনশ্যন লোৱাৰ কথা নহয় ৰণী এবাৰ তই সেই ফেমিলিবিলাকৰ কথা ভাবচোন যিবিলাকে কৰোণা ভাইৰাছৰ কাৰণে কিমানবিলাক ফেমিলিৰ মানুহক হেৰুৱাব লগা হ'ল কিমানে চাকৰি হেৰুৱাব লগা হ'ল কিমানে অভাৱত পৰিবলগীয়া হ'ল তেখেতসকলে আজি কেনেদৰে বিহু পালিব আমিতো কমচে কম খাব ল'ব পাইছোৱেই আৰু কিছুমানে যে খাবই পোৱা নাই আমি যদি মানুহ হয় মানুহৰ কথা ভাবিব নোৱাৰোঁ তেতিয়া আমি মানুহ হোৱাৰ কি লাভ ইমানবিলাক দুৰ্দশা দেখাৰ পিছত মই ইমান এনজয় কৰিব নোৱাৰোঁ ৰণী তই কৰিব পাৰ বাৰু মই যাওঁ দেই ঠিক আছে তই যা হে ভগৱান আজি মই কি দিন দেখিবলগীয়া হ'ল মানুহজনে ইমান দিন বেমাৰত পৰিছে ভাল হ'বৰ নামেই লোৱা নাই এটাকৈ মই চব বস্তুৱে শেষ কৰি দিলোঁ বিক্ৰী কৰি এটাই ল'ৰা বুলি সি যি বিচাৰে মই তাক চব দি থাকোঁ কিন্তু আজি মই একো দিব নোৱাৰা হোৱাই সি ঘৰত আহিবই নিবিচাৰে খালি বাহিৰত ঘূৰি ফুৰে খালি টকা পইচা উৰুৱাই একো কথাই বুজি নাপালে এতিয়া মানুহজনক চিকিৎসা কৰিবৰ বাবে মোৰ একো টকাই নাই এই ঘৰটো কিহৰ বাবে ইমান যত্ন কৰি ঘৰটো বনাইছিল মানুহজনে যদি থাকিবই নোৱাৰে এই ঘৰটোনো কি কৰিম একোতো লাভ নাই ঘৰটোকে বিক্ৰী কৰি দিম যেতিয়া মানুহজনে ভাল পাব তেতিয়া আমি আকৌ নতুনকৈ ঘৰ বনাই ল'ব পাৰিম হেল্ল' ৰণী ক'ত আছ তই তোক এটা কথা সুধো বেয়া নাপাৱতো মোৰ এতিয়া এটকাও নাই যদি তোৰ দেউতাৰ যদি ভাল নহয় তেতিয়া মই ঘৰটোকে বিক্ৰী কৰি দিবলৈ ওলাইছোঁ তই কি ক কি তোৰ কোনো আপত্তি নাই ঠিক আছে দে তেতিয়াহ'লে আপুনি একো চিন্তা কৰিব নালাগে বাইদেউ আমি আছোঁ নহয় আপুনি নিজকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিব চব ঈশ্বৰৰে ইচ্ছা হয় চবেই এদিন এই সংসাৰ এৰি থৈ যাব লাগিব কিন্তু মই মানুহজন ভাল হ'ব বুলি মই ঘৰটোকো বিক্ৰী কৰি পেলালোঁ মোৰ আজি একোৱে নাই আৰু আজি মানুহজনেও মোক এৰি থৈ গুচি গ'ল ল'ৰাজনে খবৰ পায়ো খবৰ ল'বলৈ অহা নাই আপুনি ডিম্পুৰ নিচিনা এজন ল'ৰা পাই বহুত ভাগ্যৱান বাইদেউ ভগৱানে যদি মোৰ ল'ৰাজনকো ডিম্পুৰ নিচিনাই জ্ঞান দিলে হয় আজি মই এই দিন দেখিব নালাগিল হয় বাইদেউ একো নাই আণ্টি আপুনি চিন্তা নকৰিব চব ঠিক হৈ যাব মই ৰণীক লৈ আনিম নহয় চব ভালদৰে বুজাই ক'ম চব ঠিক হৈ যাব ৰ'ব মই এইমাত্ৰ ৰণীক মাতি আনিছোঁ
অঁ হেল্ল' ৰণী ক'ত আছ তই তই আমাৰ ঘৰলৈ আছোন এবাৰ কি তই একো গম পোৱা নাই তই আহি ল তাৰপিছত চব গম পাবি আহক বাইদেউ অকণমান মুখ হাত ধুই আপুনি ফ্ৰেছ হৈ লওক একো চিন্তা নকৰিব অকণমান ৰেষ্ট কৰক আহক ৰণী আহিছে কিজানি অঁ ৰণী দেখোন আহ আহ ডিম্পু তই মোক মাফ কৰি দে ডিম্পু মই ৰিয়েলাইজ কৰিছোঁ ডিম্পু মোৰ বহুত ভুল হৈ গ'ল ডিম্পু মই বহুত ভুল কৰিলোঁ কিন্তু মই যে ইমান দিন ফোন কৰি আছোঁ আজি 3 মাহে হ'ব তোৰ কোনো খবৰ নাই ফোন ৰিচিভ নকৰ তোৰ মাৰো ফোন কৰি আছে তোৰ কোনো খবৰ নাই কি হৈছে ক'ত আছিলি তই সেইবোৰ বহুত কথা ডিম্পু য'ত আমি পাৰ্টি কৰিবলৈ যাওঁ এনজয় কৰিবলৈ যাওঁ আমি জানা নাছিলোঁ তাত যে এজন স্মাগলাৰ থাকিব তাত যে এজন ড্ৰাগছ ব্যৱসায়ী থাকিব কোনোবাই পুলিচক খবৰ দিছিল গম পাইছনে তাৰপিছত আমি একো গম নোপোৱাকৈ আমাক সকলোকে এৰেষ্ট কৰি পুলিচে লৈ গুচি গ'ল গম পাইছনে ডিম্পু তাৰপিছতে মই 2 মাহ ধৰি জেল খাবলগীয়া হ'ল তথাপি পুলিচে মোৰ কোনো প্ৰমাণ নাপাই মোক এৰি দিলে তথাপিও মই এৰি দিয়াৰ পিছতো মই লাজতে কাকো ফোন ৰিচিভ কৰিব পৰা নাছিলোঁ মই মাকো ক'ব পৰা নাছিলোঁ এতিয়া তই ফোন কৰাৰ বাবেহে মই তোৰ ঘৰলৈ আহিছোঁ হ'ব দে বাৰু যি হ'ল তই পিছে দেউতাৰৰ খবৰ পাইছনে নাই দেউতাৰ খবৰ মানে কি হৈছে দেউতাৰ কি ৰণী তই একদম খবৰে পোৱা নাই আজি এমাহে হ'ল তোৰ দেউতাৰে আৰু এই দুনিয়াত নাই কি ডিম্পু কি ডিম্পু মই কি শুনিছোঁ এইবিলাক কি শুনিছোঁ ডিম্পু মই মা ভালে আছেনে মাৰ কি খবৰ আণ্টি এতিয়া আমাৰ ঘৰতে আছে যেতিয়া তোৰ দেউতাৰ অসুখ ভাল হোৱা নাছিল মাৰৰ হাতত পইচা নথকাৰ বাবে ঘৰটোকে বিক্ৰী কৰি দিবলগীয়া হৈছিল এতিয়া থাকিবলৈ ঘৰ নাই কিন্তু কোনো কথা নাই দে আমাৰ ঘৰতে নিজৰ ঘৰ বুলি ভাবি ল'লেই হ'ল ডিম্পু মই বহুত লাজ পাইছোঁ ডিম্পু আজি মই তোৰ ভৰি ধৰাৰ যোগ্য নহয় ডিম্পু সঁচাকৈ ডিম্পু আজি যদি মই সঁচাকৈ তোৰ ৰাস্তাত চলিলোঁ হয় আজি মোৰ এনেকুৱা দিন দেখিবলগীয়া নহ'ল হয় ডিম্পু মোক তই প্লিজ মাফ কৰি দে ডিম্পু মাফ কৰি দে নাই দে ৰণী মানুহৰ ভুল হয়েই যি কৰিলি তই যিহেতু ৰিয়েলাইজ কৰিছ তোৰ আৰু একো ক্ষমা খুজিবলগীয়া একো নাই তই এতিয়াৰ পৰা আৰু ভাল ৰাস্তাত ফুৰিলেই হ'ল হেল্ল' বন্ধুসকল আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব